হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভালে আছা। অন্য এটা ভিডিঅ'ৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰজা ৰাণীৰ ওপৰত এটা ভিডিঅ'। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চন্দয় আৰু বিষ্ণু দেতী নামঘৰত যোৱাৰ অৱস্থাত বিকাশে বাৰু বৈষ্ণৱীক কিডনেপ কৰি কি কৰিলে? বৈষ্ণৱীক কিডনেপ কৰাৰ কাৰণটো কি আছিল? আপোনালোকে নিশ্চয় ভিডিঅ'টোত দেখিবলৈ পাইছা যে বৈষ্ণৱীক কিডনেপ কৰাৰ কাৰণ এইটো হ'ল বৈষ্ণৱীয়ে বিকাশক ভাল নোপোৱাৰ কাৰণে বিকাশে বৈষ্ণৱীক কিডনেপ কৰিছিল। আগৰ দৰেকে বিকাশে বৈষ্ণৱীক ধৰ্ষণ কৰিবলৈ বিচাৰিছিল। ধৰ্ষণ কৰিব পাৰিলে জানো? ধৰ্ষণ কৰাৰ পিছত চন্দ্ৰই যাই উপস্থিত হোৱাৰ পিছত বিকাশে চন্দ্ৰক কি কৰিলে? বিকাশে চন্দ্ৰক পিছফালৰ পৰাই লাঠিৰে মাৰি চন্দ্ৰক বেহুচ কৰালে। তাৰপিছত দেতী আৰু বিষ্ণু যাই উপস্থিত হোৱাৰ পিছত মানা কৰাৰ পিছতো বিকাশে নুশুনিলে। তাৰপিছত পুলিচ উপস্থিত হোৱাৰ পিছত বিকাশক গুলিয়াই মাৰিলে। তাৰপিছত প্ৰকাশ ৰঞ্জনৰ বাৰু কি হ'ব? আপোনালোকে আজি সন্ততি ৰেঙনি টিভি চাওক যে প্ৰকাশ ৰঞ্জনে কি কৰিব। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ মাজলৈ ভিডিঅ'টো